হাই হাই এভৰিৱান গুড মৰ্ণিং মই পৰিস্মিতা আপোনালোক সকলোকে মোৰ উন্নতি ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। এইফালে আমাৰ ৰিলছ কুইন ৰিলছ বনাই আছে, একদম ৰ'দটোৱে খাওঁ খাওঁকৈ আছে। এই ৰ'দত এতিয়া আমি যাবলৈ ওলাইছোঁ এবাৰ টিহুলৈ। অলতে দেৰিয়ে হৈ গ'ল, ভাবিছিলোঁ যে আজি মঙলবাৰ আৰু আজি হনুমান মন্দিৰলৈ যাম, কিন্তু মানে এইটো কৰোঁতে সেইটো কৰোঁতে কিবা কিবি কৰি থাকোঁতে দেৰিয়ে হৈ গ'ল। এতিয়াতো একদম ৰ'দ দিছে, ভয়ে লাগিছে কেনেকৈ যাম এই ৰ'দত। তথাপিতো যাওঁ ভাবিছোঁ যেতিয়া টিহুতে এটা হনুমান মন্দিৰ আছে সেইটোলৈ যাওঁ, গৈ দেখাম বাৰু আপোনালোকক তাৰে পৰিৱেশটো। ইয়াৰে আগতে মই হনুমান মন্দিৰটোৰ ভিডিঅ' ইউটিউবত আপলোড কৰা নাই, গতিকে আজি আপোনালোকক দেখাম বুলি ভাবিছোঁ, গতিকে ব'লক। ভিডিঅ'টো মঙলবাৰৰ বুলিতো ক'লোৱে, দেখিছেনে ইমান এলাহ হৈছে ভিডিঅ' বনাবলৈ আৰু ইমান দিন লেট হৈ গ'ল। আৰু যি কি নহওক, এতিয়া চুনু আৰু মই গৈ আছোঁ টিহুলৈ আৰু হনুমান মন্দিৰলৈ। আৰু এয়া হৈছে মন্দিৰৰ সন্মুখৰ ভাগ। ইমান মানুহ হয়, মই ইয়ালৈ অহাই নাছিলোঁ, ক'লোৱে নহয়। আৰু এইটো হৈছে মন্দিৰটো। এতিয়া ব'লক আমিও চাকি ধূপখিনি জ্বলাই ভিতৰলৈ যাওঁগৈ বাৰু। আৰু এয়া মন্দিৰৰ পৰিৱেশটো গোটেইখিনি আপোনালোকক এবাৰ দেখাইও দিলোঁ। চাকি ধূপখিনি জ্বলাই এতিয়া ভিতৰলৈ যাওঁ, যাই চাওঁ যে ইমান মানুহ আছে, বাপৰে সকলোবোৰ হনুমান ভক্ত। আৰু এইটো হৈছে মেইন মন্দিৰটো, ইয়াত পূজাৰী বহি আছে। আমিও এতিয়া সেৱা কৰিলোঁ, কিন্তু ইয়াত সেৱা কৰাৰ আগতে মন্দিৰৰ চাৰিওফালে 3 পাক সকলোৱে ঘূৰিব লাগে বুলি, আৰু এয়া আমিও ঘূৰিলোঁ 3 পাক। আৰু এইফালে এয়া হনুমান চালিচা পঢ়ি আছে। আমি বাৰু হনুমান চালিচা পঢ়া নহ'ল, আৰু আমি হনুমান চালিচা নপঢ়িলোঁ, এনেই সেৱাই কৰিলোঁ। এইফালে আছে আকৌ শিৱ বাবা, আৰু ইয়াৰে শিৱলিংগটো ইমান ধুনীয়াকৈ ৰাখিছে, দেখিছেনে? আৰু ইয়াতো আমি ফুল বেলপাত দি পানী ঢালি আমিও সেৱা কৰিলোঁ। আৰু এয়া আমি সেৱা কৰি এয়া মন্দিৰৰ পৰা ওলাই দিলোঁ। এতিয়া আছে অকণমান বজাৰ। এয়া আকৌ কাপোৰৰ দোকানত। আপোনালোকে আৰু গালি চালি নিদিব যে ইমান কাপোৰৰ দোকানত যাই থাকে, কেৱল কাপোৰৰ দোকানতে আহিছোঁ। আজি আৰু আহিছোঁ চুনুৰ বাৰ্থডে বুলি এটা ড্ৰেছ চাবলৈ। চুনুমণিৰ বাৰ্থডে আহি আছে, সেইবাবে ড্ৰেছ এটা ল'লোঁ, আৰু এয়া সৰু সুৰা কিছুমান বস্তু। বাৰ্থডে ব্লগ বাৰু অতি সোনকালে আহি আছে। তোমাৰ বাবে এটা বস্তু আনিছোঁ, ঠাণ্ডা দিনত বোলে গৰম দিনৰ ঢিলা হৈ গেছি। আগে খাই ল, গৰমে ইচ্ছা। শেষত আইচক্ৰীম 2টা ল'লোঁ, লৈ ভাবিলোঁ যে তাতে খাওঁ, পিছত ভাবিলোঁ নাই ঘৰলৈ লৈ যাওঁ, একেলগে মাৰ বাবেও লৈ লওঁ বোলে। এয়া ঘৰলৈ লৈ আহিলোঁ, আৰু ড্ৰেছ চেঞ্জ নকৰাকৈ আগতে আইচক্ৰীম খোৱাতে লাগিছোঁ। ভাই কাম দেখালা অখতে মাংস খাব দে। হাই, গুড ইভিনিং। গুড ইভিনিং গাইজ। আমি কল লৈ আহিছোঁ আৰু আমি কল খাই আছোঁ। বেলি এতিয়া আমি ইভিনিং ৱাক কৰি আহোঁ। মোবাইলটো ইতে গেলা কল খাই পাল বান্ধু। দৰ্জা খাই মাৰিব তিনিটাই গুচি আহিলি। দৰ্জা মেলি যাবি নেকি যা। আৰু এয়া আমি তিনিওটাই গধূলি টাইমত অকণমান ফুৰিব যাব ওলালোঁ। ফুৰিব যাব মানে এনেই খোজকাঢ়িব যাম আৰু অকণমান। The next day.
আৰু এয়া ভিডিঅ'টো কণ্টিনিউ কৰিছোঁ একদম নেক্সট দিনা গধূলি। এয়া গধূলিৰ টাইমত চুনু আৰু মই আকৌ ধুবলৈ ওলাইছোঁ। আজি পিছে কাপোৰ কিনিবলৈ নাযাওঁ দেই, আজি বেলেগ বজাৰহে আছে। তাৰ আগতে আমি দুটাই পাৰ্লাৰত সোমাই এয়া থ্ৰেডিং কৰি ল'লোঁ। আৰু এয়া আজি বজাৰ কৰিব আহিছোঁ, দেখিছেনে কিহৰ বজাৰ? আৰু আজি আমি দুটাই বজাৰ কৰিব আহিছোঁ ঘৰুৱা প্ৰয়োজনীয় এয়া শাক পাচলি কিবা কিবি এনেকৈ অকণমান। আৰু এইফালে ফল মূলো অকণমান লৈ ল'লোঁ, কাৰণ চুনুৰ বাৰ্থডে ব্লগ আহি আছে বুলি ক'লে যিহেতু মানে বাৰ্থডেও আহি আছে, আৰু তাৰ বাবে এয়া আমি অকণমান বজাৰ কৰি ল'লোঁ। আমি দুটাৰ বজাৰ কৰি কৰি ভাগৰ লাগি গ'ল, আৰু এয়া আমি এখন হোটেলত সোমাই এয়া পৰঠা খাই ল'লোঁ। তাৰপিছতে আমি দুটাই সকলোখিনি কাম হোৱাৰ পিছত ঘৰমুৱা হ'লোঁ। ৰাতি হৈ গৈছে, ৰাস্তাত মানুহ কমি আহিছে, 8মান বাজিছে। তথাপিতো এয়া মানুহ বহুতখিনি কমি গৈছে, একো নাই বাৰু, ঘৰ পামেই আৰু অকণমান দূৰে আছে। আৰু আপোনালোককো আজিলৈ দিলোঁ বাই বাই। এইটো ভিডিঅ' আছিল ইমানেই। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।